সোমবাৰ আজি আলু 5 কেজি লৈ যাওঁ পিঁয়াজ নহৰু অলপ সৰহকৈ লৈ যাওঁ এসপ্তাহৰ বাবে লৈ লোৱাই ভাল সদায় সদায় বজাৰলৈ আহি থকাটো ভাল নহয় মঙলবাৰ আজি মাছ 1.5 কেজি মান লৈ যাওঁ চিকেন অলপো লৈ যাওঁ ফ্ৰিজত থৈ দিলে এসপ্তাহ চলি যাব সদায় সদায় বজাৰলৈ অহাটো ভাল নহয় বুধবাৰ আজি গেলামালৰ বস্তুখিনি এসপ্তাহৰ বাবে লৈ লোৱাই ভাল সদায় সদায় বজাৰ কৰাটো ভাল কথা নহয় বৃহস্পতিবাৰ আজি প্ৰেছক্ৰিপশ্যনখন লৈ ফাৰ্মাচীৰ পৰা আহোঁ হেৰা তোমাৰখনো দিয়াচোন এনেকুৱা দিনত দৰৱ পাতিবোৰ অলপ সৰহকৈ আনি থোৱাই ভাল এনেকুৱা সময়ত বৰ বেছিকৈ ঘূৰা ফুৰা কৰাটো ভাল নহয় শুক্ৰবাৰ হেৰি কণী যে নাই গম পায় নে নাপায় পতাপত গৈ কণী 1 ডৰ্জন লৈ আনকগৈ পাৰিলে ঘিৰ সৰু বটল এটাও লৈ আনিব শুনক পইচা আছে যদি কণী 1 প্লেট লৈ আনিব সদায় সদায় বজাৰলৈ গৈ থকাটো ভাল নহয় শনিবাৰ শুনকচোন ঘপককৈ গৈ মোৰ এই শাড়ীখনৰ ফলচটো লগাই আনকগৈচোন আৰু লগতে ছাতিটো লৈ যাওক দাণ্ডি এডাল ভাগি গ'ল একেলগে সকলো ভাল কৰি আনক সদায় সদায় গৈ থকাটো ভাল নহয় দেওবাৰ হেল্ল' শুনিছানে মই ঘৰৰ বাহিৰৰ পৰাই তোমাক ফোনটো কৰিছোঁ এটা বেলেগ বস্তু আনিছোঁ আজি ঘৰৰ বাহিৰৰ পৰা ফোন কৰিছে কিয় তোমাক মোবাইলত ফটো মাৰি পঠাই দিছোঁ ৰিপৰ্ট কাৰ্ড এখন আনিছোঁ এই ৰিপৰ্ট কাৰ্ডখনত সকলোবোৰ লিখা আছে চালানে ৰিপৰ্ট কাৰ্ডটো বুজিছা মই এবাৰ ঘৰত কেইসপ্তাহমান সময় থকাটো একেবাৰে পাক্কা হৈ গ'ল